নমস্কাৰ, আই এম আব্দুল। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এইবিলাক 2x2 বৰ্ড আমি ৰিক্সাত আমাৰ কামৰ জেগালৈ লৈ যাই আছোঁ। আজি মই দেখুৱাম আপোনালোকক 2x2 বৰ্ড কেনেকৈ ফিটিং কৰা হয়। পথাৰখনৰ দেখি চাওঁচোন একবাৰ, কি ধুনীয়া সেউজীয়া ৰঙেৰে পথাৰখন ভৰি পৰিছে। ভিউটো কিন্তু বম ভিউ হৈছে। মেঘবিলাক চাওকচোন, মেঘবিলাক কেনেকুৱা হৈছে। আমি আহি পালোঁ কামৰ জেগাত, আহি আমি কামত লাগি গ'লোঁ। কামত আহি আমি প্ৰথমে টাঙা মাৰি লৈছোঁ। ফ্ৰেমটোতো আমি আগতে বনাই দিছিলোঁ, আজি আমি ইয়াত বৰ্ড ফিটিং কৰিম। আমি এইটো ৰুমত আৰু এই দুটা ৰুমত আমি বৰ্ড ফিটিং কৰা হ'ব। এই এটা ৰুম, ইয়াতো আমি ফ্ৰেমটো বনাইয়ে থোৱা হৈছে। ইয়াত আমি বৰ্ড ফিটিং কৰিব আছোঁ। আৰু ইফালে আমাৰ ফল চিলিঙৰ কাম প্ৰায় কমপ্লিট হৈছে। এতিয়া আমি ইয়াত জইনবিলাক মাৰিব আছোঁ, পুটিন কাটি। আৰু ইফালে আমাৰ টানাবিলাক মাৰাও প্ৰায় কমপ্লিটে হ'ল। বৰ্ডবিলাক আনি ইয়াত ধুনীয়াকৈ জাপি থৈ দিছোঁ। আৰু আমি বৰ্ডবিলাক এফালৰ পৰা লগাই চাই আছোঁ এখন এখনকৈ। চাওক এই 2x2 বৰ্ড কেনেকৈ ফিটিং কৰা হয়। আৰু আমাৰ 2% কামহে এতিয়া হ'ল। এতিয়া আমাৰ প্ৰায় 70% মান কাম কমপ্লিট হ'ল। এতিয়া আৰু এইখিনি বৰ্ড লগাব আছোঁ। বৰ্ডবিলাক চাইডৰ বৰ্ডবিলাক কাটিং কৰি লগাব লাগিব। আৰু এতিয়া আমি চাইডৰ বৰ্ডবিলাক জুখি লৈ কাটিং কৰি আছোঁ। আৰু এই 2x2 বৰ্ডবিলাক কাটিং কৰাতে বহুত ৰিক্সি হয়, পুৰুতকৈ ভাঙি যায়। ফাৰ্ষ্ট এনেকৈ কাটাৰেদি টানি টানি লৈ মাত্ৰ এনেকৈ লাহে লাহে ভাঙিব লাগিব। আমাৰ ইফালে ফল চিলিঙৰ জইনবিলাক মাৰা কমপ্লিট হৈ গ'ল। এতিয়া ফল চিলিঙৰ ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইফালে এইটো ৰুমৰো আমাৰ এই জইনবিলাক মাৰা কমপ্লিট হৈ গ'ল। এইটো ডিজাইনো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ কামটো কৰি থাকক।